ছাত্ৰ ছাত্ৰীসকল আগৰ ক্লাছটোত আগৰ ভিডিঅ'টোত আমি ক্লাছ 7ৰ ইউনিট নম্বৰ 5 বিজ্ঞান আৰু মানসিকতা এই পাঠটোৰ ভিতৰতনো কি আছিলে আমি ভালদৰে আলোচনা কৰিছিলোঁ। তোমালোকে যদি চোৱা নাই ভিডিঅ'টো চাই ল'ব পাৰিবা, ঠিক আছে। আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এই পাঠটোৰে পিছপিনে অনুশীলনীত থকা প্ৰশ্নসমূহৰ উত্তৰসমূহ, ঠিক আছে। গতিকে আমি দেৰি নকৰোঁ আৰু আহাচোন আমি কিনো প্ৰশ্ন সুধিছে তাৰ উত্তৰসমূহ আমি উলিয়াই চাবলৈ চেষ্টা কৰোঁ, ঠিক আছে। চোৱা, ইয়াতে প্ৰথম কুৱেশ্যনটো দিছে পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া। তোমালোকে ভালদৰে পাঠটো পঢ়িবলৈ শুদ্ধ উচ্চাৰণৰ জৰিয়তে তোমালোকে পাঠটো ভালদৰে পঢ়িবলৈ চেষ্টা কৰিবা। ছেকেণ্ড কুৱেশ্যনটো হৈছে উত্তৰ দিয়া চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল। এই গোটেই কুৱেশ্যনৰ এনচাৰসমূহ মই বহীত লিখি উলিয়াইছোঁ ধুনীয়াকৈ। আজি তোমালোকৰ লগত আলোচনা কৰিম, ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো মন দি চাবা আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তোমালোকৰ লগতে তেওঁলোকেও এই প্ৰশ্নসমূহৰ উত্তৰসমূহ অনায়াসে লাভ কৰিব পাৰে। চোৱা, প্ৰথম প্ৰশ্নটো আছিলে চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল। তো কি ব্যৱস্থাৰ জৰিয়তে প্ৰচাৰ হৈছিল? চিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো ভ্ৰাম্যভাষৰ মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল। ভ্ৰাম্যভাষ মানে কি? ভ্ৰাম্যভাষ হৈছে তোমাৰ টেলিফোন, মানে টেলিফোনৰ জৰিয়তে মোবাইলৰ জৰিয়তে এই উৰা বাতৰিটো এটাৰ পৰা আন এটাৰ ওচৰলৈ গুচি গৈছিল। তাৰপিছত ছেকেণ্ড প্ৰশ্নটো আছিলে বুধবাৰে ছাত্ৰ ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল। যে উত্তৰত আমি কি লিখিম? বুধবাৰে ছাত্ৰ ছাত্ৰীসকলে চিতা দিয়াৰ ভয়ত বিদ্যালয়লৈ অহা নাছিল, হয়নে? চিতা দিব বুলি আগতে জাননী দি থৈছিলে বিদ্যালয়ত, তো সেইকাৰণে অহা নাছিলে। বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল, হয়নে? বিদ্যালয়ত কোন আহিছিলে? বিদ্যালয়লৈ চিতা সম্পৰ্কে সবিশেষ জনাবলৈ ৰতনপুৰ গাঁৱৰ চিকিৎসালয়ৰ চিকিৎসক ৰতন পায়েং আহিছিল, হয়নে? তেওঁৰ চিকিৎসকজনৰ নাম কি আছিলে? ৰতন পায়েং। আৰু তেখেতে মানুহক চিতা সম্পৰ্কে বুজাবলৈ আহিছিলে। তাৰপিছত তোমাৰ 3 নম্বৰ প্ৰশ্নত দিছে যে কি ভ্ৰাম্যভাষত অহা উৰা বাতৰিটো চিতা ল'লে কি হ'ব বুলি কৈছিলে। যে ভ্ৰাম্যভাষত কি দিছিলে? উৰা বাতৰিটোত কি কৈছিলে? যে চিতা ল'লে আমাৰ কি হ'ব বুলি কৈছিলে। চ' ভ্ৰাম্যভাষত অহা উৰা বাতৰিটোত চিতা ল'লে শিশুসকলৰ ভীষণ অপকাৰ হ'ব বুলি কৈছিলে। যে যদি চিতা লয় শিশুসকলৰ অপকাৰ সাধন হ'ব বুলি এটা উৰা বাতৰি চলিছিলে। তাৰপিছত চোৱা, জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ বেলেগ দেখিছিল কিয়? কি বেলেগ দেখিছিল, হয়নে? জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল। উত্তৰত আমি কি লিখিম? যে কি জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়লৈ গৈ খেলপথাৰ শ্ৰেণীকোঠা আদি ক'তো নিজৰ লগৰীয়াবোৰক দেখা নাপালে, হয়নে? আগৰ দিনৰ নিচিনাকৈ সিদিনাখন তেওঁৰ বন্ধু বান্ধৱী কোনোৱে স্কুললৈ অহা নাছিলে। তাৰপিছত চাবা, গ নম্বৰ প্ৰশ্নটো কি সুধিছে? সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কৈছিল, হয়নে? যে চোৱা, সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কৈছিল যে অন্য অণুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুৱে পলিঅ', জলাতংক, ইনফ্লুৱেঞ্জা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে। চিতা প্ৰয়োগ কৰি এই ভয়ানক বীজাণুবোৰৰ সংক্ৰমণ ৰোধ কৰিব পাৰি। উপযুক্ত সময়ত শৰীৰত চিতা প্ৰয়োগ কৰি আমাৰ শিশুসকলৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো প্ৰয়োজন, মানে এইখিনি তোমালোকে এনেদৰে লিখিব লাগিব, ঠিক আছে। তাৰপিছত চাবা, ঘ নম্বৰতে কি দিছে? যে উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল। উত্তৰত কি লিখিবা? উৰা বাতৰিটোৱে ৰতনপুৰ গাঁৱৰ পৰিৱেশত যথেষ্ট প্ৰভাৱ পেলাইছিল। ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে যথেষ্ট ভয় খাইছিল, যাৰ ফলস্বৰূপে বুধবাৰৰ দিনাখন কোনো ছাত্ৰ ছাত্ৰী স্কুললৈ যোৱা নাছিল, হয়নে নহয়? যে চিতা সম্পৰ্কে উৰা বাতৰিত আহিছিলে যে শিশুসকলৰ সৰু
সৰু ল'ৰা ছোৱালীৰ কি হ'ব তোমাৰ সৰু সৰু ল'ৰা ছোৱালীক যদি চিটা দিয়া হয় তেওঁলোকৰ অপকাৰ হ'ব বুলি এটা উৰা বাতৰি চলিছিল আৰু সেই উৰা বাতৰিৰ ভয়ত ছাত্ৰ ছাত্ৰীৰ মাক দেউতাক আৰু ছাত্ৰ ছাত্ৰীসকলেও ভয় খাইছিলে আৰু তাৰ কাৰণে মাক দেউতাকে কি কৰিছিলে নিজৰ ল'ৰা ছোৱালীকেইটাক স্কুললৈ পঠোৱা নাছিলে। এতিয়া চোৱা 19 নম্বৰ প্ৰশ্নটো প্ৰধান শিক্ষক মহোদয়ে চিটাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল। চোৱা প্ৰধান শিক্ষক মহোদয়ে চিটাৰ বিষয়ে জনাবলৈ ৰতনপুৰ গাঁৱৰ চিকিৎসালয়ৰ চিকিৎসক পায়েং ডাঙৰীয়াৰ সহযোগত বিদ্যালয় চৌহদত এখন জৰুৰী সভা অনুষ্ঠিত কৰিছিল। এই সভাখনৰ জৰিয়তে উৰা বাতৰিত ভুল নাযাবলৈ সচেতন কৰি দিছিল আৰু মানুহখিনিক সচেতন কৰি দিছিল যে আমি যিকোনো উৰা বাতৰিতে আমি কি কৰিব নালাগে, ভুল যাব নালাগে। তাৰপিছত 4 নম্বৰটোত কি দিছে, শব্দ অৰ্থ দিছে আৰু এইটো মিলাব দিছিলে। মই অলৰেডি মিলাই থৈছোঁ। হাটটো দিয়ে থৈছে। হাট মানে হৈছে নিৰ্দিষ্ট দিনত বহুত মানুহ গোট খাই কিনা বেচা কৰা ঠাই, মানে বজাৰ, আমি বজাৰ বুলি ক'ব পাৰোঁ, হয়নে? তাৰপিছত চাবা প্ৰাংগণৰ অৰ্থ হৈছে কি, চোতাল। তাৰপিছত আহিল বীজাণু। বীজাণুৰ অৰ্থ হৈছে ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু। তাৰপিছত আছে সংক্ৰামক। সংক্ৰামক মানে তোমাৰ কি লিখিব পাৰা, যে এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা খচৰা, এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা নাইবা কি লিখিব পাৰা, খচৰা। তাৰপিছত লিখিব পাৰা প্ৰতিৰোধ। প্ৰতিৰোধ মানে কি, বাধা, বাধা। তাৰপিছত পুস্তিকা। পুস্তিকা মানে হৈছে সৰু কিতাপ। ঠিক আছে, এইখিনি হৈছে শব্দ অৰ্থ মিলাই দিয়া হৈছে, তোমালোকে ভালদৰে এবাৰ চাই ল'বা। তাৰপিছত 5 নম্বৰত সুধিছে, চোৱা শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়? কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? ইয়াৰ উত্তৰটো মই দি আছোঁ তোমালোকক। চোৱা কুৱেশ্যনটো কি আছিল, শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়? কথাষাৰ কোনে কাক আৰু কিয় কৈছিল? কথাষাৰ কোনে কৈছিলে? জংকীয়ে শংকৰক কৈছিলে। স্কুললৈ নগৈ শংকৰে ঘৰৰ চোতালত খেলি আছিল আৰু তাকে দেখি জংকীয়ে শংকৰক উক্ত কথাষাৰ কৈছিল। এইখিনি লিখিলে যথেষ্ট হ'ব। এতিয়া আহিল তোমালোকৰ 7 নম্বৰ প্ৰশ্ন, যে তলৰ বাকচত দিয়া শব্দকেইটাৰ বাক্য ৰচনা কৰা। যে এই শব্দকেইটাৰে বাক্য ৰচনা কৰিব দিছে, হয়নে? যে দলঙত কি লিখিম, দলংখন ভাঙিবলৈ লৈছে, হয়নে? যে দলংখন ভাঙিবলৈ লৈছে। ৰঙত কি লিখিম, ফুলনিখনত ৰং বিৰঙৰ ফুল ফুলিছে। কলঙত কি লিখিম, কলং নদীখন দেখিবলৈ খুব ধুনীয়া, হয়নে? লিখিব পাৰোঁনে আমি? তাৰপিছত কি আছে, শিং। শিংটোত আমি লিখিব পাৰি বিহুত ম'হৰ শিঙৰ পেঁপা বজোৱা হয়, হয়নে? এইকেইটা হৈছে তোমালোকৰ বাক্য ৰচনা, তোমালোকে লিখি ল'বা ধুনীয়াকৈ। তাৰপিছত আছিলে 8 নম্বৰত, যে এটা শব্দত প্ৰকাশ কৰা। এটা শব্দত প্ৰকাশ কৰাত কি কি দিছে, যি একেলগে পঢ়ে কি লিখিবা, সহপাঠী, হয়নে? যি জানিবলৈ ইচ্ছা কৰে কি লিখিবা, ইচ্ছুক। গাঁৱৰ মুখিয়াল জনক কি বুলি কয়, গাঁওবুঢ়া। তাৰপিছত কাৰো পক্ষ নোলোৱা, তাৰমানে আমি কি লিখিম, এটা শব্দত নিৰপেক্ষ, হয়নে? নিৰপেক্ষ। তাৰপিছত আছিলে এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰ, আমি কি লিখিম, সংক্ৰামক, হয়নে? যেতিয়া এটা বেমাৰ এজনৰ গাৰ পৰা আন এজনৰ গালৈ যাব তাক আমি কি বুলি ক'ম, সংক্ৰামক বুলি ক'ম। তাৰপিছত তোমালোকক বিপৰীত শব্দ লিখিব দিছে। বিপৰীত শব্দ আমি কি লিখিম, আৰম্ভৰ কি লিখিম, শেষ, হয়নে? আৰম্ভৰ শেষ, উপস্থিত অনুপস্থিত, অপকাৰ উপকাৰ, বাদ বিবাদ, দিন ৰাতি, মান্তি অমান্তি। এইখিনি হৈছে আমাৰ এই ইউনিটটোৰ প্ৰশ্নসমূহৰ উত্তৰ। তোমালোকে গোটেই ভিডিঅ'টো ভালদৰে চাবা আৰু তাক আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা, আৰু কিবা বুজি নাপালে তলত কমেণ্ট কৰিবা, ঠিক আছে? আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বাই বাই, টেক কেয়াৰ।